মোৰ অপজিটত আমাৰ ঘৰৰ অপজিটত এটা বিল্ডিং এটা কনষ্ট্ৰাকশ্যন চলি আছিলে তাতে মই ভাবি এনেকৈ চাই আছোঁ ন চাবা দেই কেনেকৈ ওপৰলৈ ছিগনেল দিয়ে মোক মই এজনী মহিলাক দেখিছোঁ একদম হ'ব 25 মান এজৰ হ'ব তেওঁ আৰু মহিলাজনী তাই এইপিনে মূৰত কনষ্ট্ৰাকশ্যন লেবাৰ হয় তাই এইপিনে মূৰত এসোপা ইটা দাঙিছে এইপিনে নিজৰ সন্তানটোক এছাইডে লৈছে আৰু দুটা সন্তান তলত খেলি আছে একদম এটা চাগে এবছৰীয়া হ'ব তেনেকুৱা ধৰণৰ হা মই তাইক চাই পেলাই ভাবিছোঁ তাই যদি এইখিনি কাম কৰিব পাৰে বিনা এচিড নেক্সট টাইম খাবলৈ পাবনে নাই তাৰ নাই ঠিক মই আজি চবখিনি ফেচিলিটি পাই পেলাই মই কিয় নোৱাৰোঁ আৰু সেই বস্তুটো মোক এনেকৈ এট্ৰেক্ট কৰিলে আৰু মহিলাক দেখিলে বেছি এট্ৰেক্ট হৈ যায় এনেকুৱা ধৰণৰ আৰু ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি তাই সেই কামটো কৰি আছে মই ভাবিলোঁ তাই যদি ইমান ধুনীয়াকৈ এনজয় কৰি পেলাই সেই কামটো কৰি আছে মই কি হৈছোঁ মোৰ কি হৈছে